আটাইতকৈ আধুনিক যুগৰ নৱতম আৱিষ্কাৰটো আছিল মোবাইল। যিদিনাখনৰ পৰা মানুহে মোবাইল আৱিষ্কাৰ কৰিলে মানুহ থমকি ৰোৱা নাই। মোবাইলতে কবিতা লিখি দিছে, মোবাইলতে গান লিখিছে, মোবাইলতে ধুনীয়া ধুনীয়া পৃথিৱীখন ফুৰিছে, মোবাইলতে চাৰ্জাৰী কৰিছে, মোবাইলতে ভিডিঅ'ত চাই চাই ৰবটেদি অপাৰেশ্যন কৰোৱাইছে। মোবাইল এনেকুৱা এটা বিপ্লৱ আৰম্ভ কৰিলে যে মানুহৰ চিন্তা কৰবাত লৈ গ'ল। আমি ফেচবুকত আছো, আমি ইনষ্টাগ্ৰামত আছো, আমি টুইটাৰত আছো, কিন্তু এচাম ছাত্ৰ ছাত্ৰীয়ে মোবাইলক লৈ কেনেকে মোবাইলৰ জৰিয়তে ChatGPT হ'ব পাৰে, মোবাইলৰ জৰিয়তে ছফ্টৱেৰ নিৰ্মাণ হ'ব পাৰে, মোবাইলৰ জৰিয়তে কেনেকে ডিষ্টেন্সৰ পৰা চাৰ্জাৰী কৰিব পাৰে, মোবাইলৰ জৰিয়তে কেনেকৈ ডিষ্টেন্স লাৰ্নিং হ'ব পাৰে, তাৰ ব্যৱস্থা আৰম্ভ কৰিছে। এটা দিন আহিব কলেজত অধ্যাপক অধ্যাপিকাৰ প্ৰয়োজনেই নহ'ব। কলেজত মাত্ৰ ডাঙৰ ভিডিঅ' ৱাল এখন লাগি থাকিব ক্লাছৰুমত, আৰু আপোনালোকৰ লগত সুন্দৰভাৱে কথা পাতি গুৱাহাটীৰ নিজৰ ঘৰত বহি এজনে ক্লাছ কৰি থাকিব। অনুভৱে নকৰিব যে এই মানুহজন মোৰ কাষত নাই, এই মানুহজন মোৰ কাষতে আছে। মই যিটো ডিষ্টেন্সৰ পৰা কথা কৈ আছো, প্ৰবক্তাজনে সেই ডিষ্টেন্সৰ পৰা কথা পাতিব। আপুনি যি প্ৰশ্ন কৰিব, আপোনাৰ সেই প্ৰশ্নৰে উত্তৰ কৰিব। অলপ দিন পিছত আপোনালোকে গম পাব যে উত্তৰ কৰি থকা মানুহজন মানুহ নহয়, এটা মেচিন। আৰু তেনেকুৱা এখন পৃথিৱীলৈ আমি গৈ আছো, আৰু সেই পৃথিৱীখন বহুত দূৰত নহয়। সেইকাৰণে মোৰ অনুৰোধ, আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, আমি যি দূৰলৈকে নাযাওঁ কিয়, আমাৰ সকলোৰে মনত উদ্ভাৱনামূলক শক্তি আছে, ইনোভেশ্যন কৰিব পৰা কেপাচিটি আছে। ভগৱানে যেতিয়া আমাক এই পৃথিৱীলৈ পঠায়, আমাক কিছুমান শক্তি দি পঠায়। আমি শক্তিবিলাক আহৰণ কৰিব নোৱাৰো, শক্তিক অনুভৱ কৰিব নোৱাৰো, আৰু আমাৰ এনাৰ্জিবিলাক আমি ডাইভাৰ্ট কৰোঁ। মই বিশ্বাস কৰোঁ প্ৰতিগৰাকী মানুহৰ বুকুত, মানুহৰ আত্মা একো একোটা শক্তি লুকাই থাকে। সেই শক্তিটোৰ কৰ্ষণ কৰা, সেই শক্তিটোৰ লগত চিনাকি হোৱা, আৰু সেই শক্তিটোক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা। বহুত ছোৱালী আছে গান গাব পাৰে, বহুত ল'ৰা আছে ধুনীয়াকৈ মিউজিক বজাব পাৰে, কিন্তু কিবা কাৰণত সেই ল'ৰাজনে তবলাটোক জীৱনত দেখাই নাপালে। হয়তো আটাইতকৈ ভাল তবলা এটা যদি সৰুতে হাতত পালেহেঁতেন, সেই ল'ৰাটোৱে আটাইতকৈ বেছি টাবলিষ্ট হ'লহেঁতেন। আজি আমাৰ গাঁৱত মুম্বাইত যদি শচীন তেণ্ডুলকাৰে খেলিব পাৰে, শচীন তেণ্ডুলকাৰ দৰে গাঁৱত আমাৰ বহুত ল'ৰা ছোৱালী আছে। আমাৰ গাঁৱতো যদি ল'ৰা ছোৱালীয়ে ক্ৰিকেটৰ বেট বল এখন পাই গ'লেহেঁতেন সৰুতে, কিজানি তেণ্ডুলকাৰকো আমি পিছ পেলাই দিলোহেঁতেন। আমাৰ চাহ বাগিচাৰ প্ৰতিগৰাকী ল'ৰা ছোৱালী, তেওঁলোকৰ সাংস্কৃতিক পৰিচয়টোৱে হৈছে ধনু আৰু কাঁড়। আটাইতকৈ অলিম্পিকৰ ধনুধৰজন আমাৰ চাহ বাগিচাৰ পৰাও সৃষ্টি হ'ব পাৰিলেহেঁতেন, কাৰণ সি আমাৰ সাংস্কৃতিক উপাদান আছিলে। প্ৰতিটো ক্ষেত্ৰতে মই ভাবোঁ মানুহ আৰু ছাত্ৰ ছাত্ৰীৰ মনত লুকাই থকা সুপ্ত শক্তিটো যদি আমি বুজি পাওঁ, তাক আমি আহৰণ কৰিব পাৰোঁ। আমাৰ মাজতে কোনোবা ছাত্ৰ ছাত্ৰী থাকিব, টেকনলজিৰ প্ৰতি দুৰ্বলতা আছে, আৰ্টছৰো ষ্টুডেণ্ট হ'ব পাৰে, কিন্তু আমি যদি টেকনলজিৰ কথা পতা আৰম্ভ কৰোঁ কলেজত, ল'ৰাজনৰ মনত ছাডেনলি চিন্তাৰ সৃষ্টি হ'ব যে ময়ো এই ৰাস্তাত যাব পাৰোঁ নেকি। যেতিয়া মই কলেজত ষ্টাৰ্টআপৰ কথা কওঁ, যেতিয়া মই ৰিতেশৰ কথা কওঁ যে ভাৰতৰ এজন ৰিতেশে অ'য়' উদ্ভাৱন কৰিছে, ভাবিব নোৱাৰা কথা। ভাৰতৰ পৰাই কোনোবাই আমাৰ এনেকুৱা ষ্টাৰ্টআপ সৃষ্টি কৰিছে যে আমি প্ৰত্যেকটো কাম আজি নতুন ধৰণে পাব পাৰোঁ। টেলিফোনত মাত্ৰ আমি ক'ব লাগে, আমাৰ খোৱা 1 মিনিটতে ঘৰত আহি পাই গ'ল। আটাইতকৈ ভাল ৰেষ্টুৰেণ্টখনৰ খোৱাও আমি যাব নালাগে, নিজে আহি পাই গ'ল। এই উদ্ভাৱনাবিলাক কোনে কৰিছে? আমাৰ দৰে কোনোবাই কৰিছে? কোনোতো মহাকাশৰ পৰা অহা মানুহে কৰা নাই। আমাৰ দেউতা মাৰ ল'ৰা ছোৱালীয়ে কৰিছে, আমিয়ে কৰিছোঁ। মই যোৱা 30 মিনিট সময়
তোমালোকক কোৱাৰ উদ্দেশ্য এটাই হ'ল যে আমি নিজক কেতিয়াও সৰু বুলি ভাবিব নালাগে, নিজক আমি ইনফেৰিয়ৰ বুলি ভাবিব নালাগে। কোনোবাই যদি এই কামটো কৰি দেখুৱাইছে ময়ো কৰি দেখুৱাব পাৰিম। শচীন তেণ্ডুলকাৰে যদি ডাবল চেঞ্চুৰী মাৰিব পাৰিছে ময়ো ডাবল চেঞ্চুৰী মাৰিব পাৰিম। এই ধৰণৰ চিন্তা, এই ধৰণৰ প্ৰতিজ্ঞা যেতিয়াই মানুহৰ মনত সৃষ্টি হয় সেই মানুহে আকাশ চুব পাৰে। আজি কোন মানুহে কল্পনা কৰিছিল যে গহপুৰৰ পৰা নুমলীগড়ৰ ভিতৰেদিও সুৰংগ হ'ব পাৰে? কোন মানুহে চিন্তা কৰিছিল যে গুৱাহাটীৰ পৰা বিশ্বনাথ চকীঘাটৰ দলঙেদি 3.5 ঘণ্টাত পাব? কোন মানুহে চিন্তা কৰিছিল যে বিশ্বনাথৰ পৰা উমা তামনিলৈ ৰূপৱে হ'ব পাৰে? কোন মানুহে কেতিয়াবা চিন্তা কৰিছিল যে ত্যাগবীৰ হেমবৰুৱা কলেজকো বিশ্ববিদ্যালয় কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিব পাৰে? তাৰমানে যিবিলাক কথা 40 বছৰ আগত আমি চিন্তা কৰা নাছিলোঁ, 30 বছৰ আগত আমি চিন্তা কৰা নাছিলোঁ, 20 বছৰ আগত আমি চিন্তা কৰা নাছিলোঁ, আজি আমি সেই কথাবিলাক চিন্তা কৰিব পাৰোঁ।